Hi friends, hi বন্ধুসকল, গুড মৰ্নিং এণ্ড হেপী বিহু। মাঘ বিহু বহুত বহুত শুভেচ্ছা থাকিল চবকে। ৰাতি বহুতে চাগে চুৰ তুৰ কৰিছে নাই, কোনে পুলিচৰ কোব খাইছে নেকি ভেলাঘৰত থাকি? চবে ভালদৰে পালিছে চাগে ন? বহুতেতো বহুত ধৰণৰ চুৰ কৰিলে, কিবা কৰিলে, কিন্তু অসমত বৰ্তমান পুৰা ট্ৰেণ্ডিঙত থকা এটা চুৰ চুৰ মানে ইমান হেৰি চুৰ নহয় দিয়ক, ভদ্ৰ চুৰ আপোনাৰ। তেওঁ প্ৰথমতে ভেকচিনৰ কাগজ দেখাইছে, তাৰপিছত তেওঁ চেনিটাইজ কৰিছে, আৰু তাৰপিছত আৰু চাই লওক কি কৰিছে। দেই এটা আপুনি কাগজখন মোক দিয়ক। এই চাওক, মই বেজি লৈ আহিছো, বেজি জেপত ভৰালো, চেইনডাল মাৰিলো, ভিডিঅ'টো চালে চাগে নিশ্চয়। আমাৰ এইবাৰ বিহু নাই মানে দিয়কচোন, একচুৱেলি উপায় নাই, কামটো কৰিবই লাগিব ঘৰৰ মানুহৰ কাৰণে, নিজৰ সংসাৰখনৰ কাৰণে। আমিবিলাক নিজৰ ঘৰখন ভালদৰে চলাবৰ কাৰণে আমি আৰু উপায় নাই, নিজৰ ঘৰে এৰিবলগীয়া হয়। চবে এটা কথা, সকলো চেম্পেথিক আমাৰ ছোৱালীখিনিয়ে পায়। তেওঁলোকে এখন ঘৰ এৰি আন এখন ঘৰ উজ্বলাবলৈ যায়, কিন্তু আমাৰ ল'ৰাবিলাকতো কি, নিজৰ ঘৰখন উজ্বলাবৰ কাৰণে নিজৰ ঘৰখন এৰিবলগীয়া হয়, কিন্তু আমি একো নাপাওঁ। ল'ৰা মানুহ, উপায় নাই, কৰিবই লাগিব। আৰু দেখিছেই নহয়, বিহুৰ দিনাখনি ৰাতিপুৱাই ডিউটিত আহিবলগীয়া হৈছে